সাঁওতাল জনগোষ্ঠীর যে এতদিনে চাহ জনগোষ্ঠীর নামাকরণ করে জনজাতিকরণের পৰা বঞ্চিত কৰিছে তাৰ পথ যাতে সুগম কৰে তাৰ বাবে অসম চৰকাৰৰ আহ্বান জনাইছোঁ। आसाम हादरसा नाङै थांनानै थानाय सान्थाल हारिखौ साहा जनगोष्ठी एबा हारिजों गोरोबनो थाखाय गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि बे थांखि लानायखौ गनायनानै लानो हायाखै आदिबासी हारिनि गुबुन गुबुन आफादफोरा दिनै काजलगाव महकुमानि सिङाव थानाय सान्थाल फरायसा आफाद काजलगावआव दुलाराय सुन्द्रिनिफ्राय जागायना चिरां जिल्ला बेंगिरिनि मावखा साथा न'आव हानजा सुरनायजों लोगोसे हाजिरा खावनाय धरना लायो। गनायनानै लायाब्ला फैबाय थानाय समफोराव आरोबाव गोख्रोंसिन सोमावसारनाय जागोन होनना सोरखारखौ हुमखि होयो गाहाय नेहाथारि सान्थालि फरायसा आफादनि रिमान सरेन बिथाङा। আজি সদৌ চাওতাল ছাত্ৰ সন্থাই চিৰাং জিলাত এক সংস্কৃতি প্ৰতিবাদী সমদল আয়োজন কৰিছোঁ। সদৌ চাওতাল ছাত্ৰ সন্থাই দুমাহ ধৰি ধাৰাবাহিকভাৱে আমি গণ আন্দোলন গণ সংগ্ৰাম কৰিছোঁ। আমি অসম চৰকাৰক এই গণ আন্দোলনৰ যোগেদি ক'ব বিচাৰিছোঁ যে ভাৰত স্বাধীন পিছৰ পৰাই ইয়াত থকা থলুৱা খিলঞ্জীয়া চাওতালসকলক অসম চৰকাৰে কিহৰ তাৰণাত কোন ৰাজনীতিৰ খাতিৰত বাৰম্বাৰে চাহ জনগোষ্ঠীৰ নামত নামাকৰণ কৰিব বিচাৰিছে। যি জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি সকলোৰে ভৰপূৰ যি চাওতাল জনগোষ্ঠীৰ ভাষা পবিত্ৰ সংবিধানৰ অষ্টম অনুচ্ছেদ অন্তৰ্ভুক্ত ভাষা যি চাওতাল জনগোষ্ঠীৰ পবিত্ৰ ভূমি অধিকাৰ আইনত চেপ্টাৰ 10 স্পষ্টভাৱে উল্লেখ আছে যে চাওতাল সকল সংৰক্ষিত শ্ৰেণীৰ জনগোষ্ঠী। যি পবিত্ৰ সংবিধানত চাওতাল জনগোষ্ঠীক ভাৰতৰ অন্যান্য ৰাজ্যত ইতিমধ্যে জনজাতিকৰণ লাভ কৰিছে, কিন্তু অসম চৰকাৰে চাওতাল জনগোষ্ঠীৰ ক্ষুদ্ৰ হোৱাৰ খাতিৰত চাওতাল জনগোষ্ঠীৰ কণ্ঠ নোহোৱাৰ খাতিৰত বাৰম্বাৰে 70 বছৰে গোলামৰ নিচিনা স্বাধীন দেশৰ পৰাধীনৰ নাগৰিকৰ নিচিনা ব্যৱহাৰ কৰি আহিছে। তাৰ প্ৰতিবাদত চাওতাল ছাত্ৰ সন্থাই বাৰম্বাৰে এই খিলঞ্জীয়া চাওতাল জনগোষ্ঠীৰ শোষণৰ পৰা মুক্তি কৰিবৰ কাৰণে প্ৰবঞ্চনা প্ৰতাৰণাৰ কাৰণে মুক্তি কৰিবৰ কাৰণে সংগ্ৰাম কৰি অহাৰ পিছতো আজি অসম চৰকাৰে আকৌ চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীক নামত নামাকৰণ কৰিব বিচাৰিছে। চাওতাল জনগোষ্ঠীক অসম চৰকাৰে চাহ জনগোষ্ঠীৰ নামাকৰণ কৰাৰ অৰ্থই বুজাব বিচাৰিছে। আমি অসম চৰকাৰক আজি এই চিৰাং জিলাৰ উপায়ুক্তৰ মহকুমাৰ চোতালৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে অসম চৰকাৰে চাওতাল জনগোষ্ঠীক ৰাজনীতিকভাৱে নিষেধ কৰা যি ষড়যন্ত্ৰ কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ আৰু আহ্বান জনাইছোঁ। দুমাহ ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পিছত অসম চৰকাৰৰ যদি গা নলৰে অনাগত দিনত চাওতাল ছাত্ৰ সন্থাই ৰাজনীতিকভাৱে যি শোষণ আৰু প্ৰতাৰণা কৰিলে অসম চৰকাৰে তাৰ প্ৰতিবাদত চাওতাল জনগোষ্ঠীৰ এই অসমৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক বাৰম্বাৰে যাতে চাহ জনগোষ্ঠী নামাকৰণ কৰিব নোৱাৰে তাৰ প্ৰতিবাদত এই সংগ্ৰাম এই গণ সংগ্ৰাম দিল্লীৰ মজিয়ালৈকে আমি লৈ যাম আৰু এই সংগ্ৰাম আমি উচ্চতম ন্যায়ালয়ৰ পৰ্যায়লৈ লৈ যাম আৰু এই সংগ্ৰাম মানৱ অধিকাৰ পৰ্যায়লৈ লৈ যাম যাতে অসম চৰকাৰে সময় থাকোঁতে চাওতাল জনগোষ্ঠীৰ প্ৰতি দায়িত্ব চাওতাল জনগোষ্ঠীৰ যি নামাকৰণ সেই নামাকৰণ দি অসমৰ বিধানসভাত স্বীকৃত কৰি চাওতাল জনগোষ্ঠীৰ যি জনজাতিকৰণৰ অধিকাৰ আৰু চাওতাল জনগোষ্ঠীৰ যি এতদিনে চাহ জনগোষ্ঠীৰ নামাকৰণ কৰি জনজাতিকৰণৰ পৰা বঞ্চিত কৰিছে তাৰ পথ যাতে সুগম কৰে তাৰ বাবে অসম চৰকাৰৰ আহ্বান জনাইছোঁ।